হয় এখন জাপিকে আনিলে দিবা দিছে আৰু লাগিব নহয় দিছে হ'ব একো নহয় সেইখনে হৈ যাব যায় সেইখনে হৈ কবি সাহিত্যিক মহাসংঘৰ প্ৰাক্তন সহকাৰী সচিব সুৰেন্দ্ৰনাথ ডেকা সৌৰণী সভা এগৰাকী সঁচা অসম প্ৰেমিক কৰ্মযোগী ব্যক্তি আছিল সুৰেন ডেকা মতিউৰ ৰহমান। কামৰূপ জিলাৰ টুকুতলি ডিমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অসম সন্মিলনীত মহাসংঘৰ প্ৰয়াত প্ৰাক্তন সহকাৰী সচিব সুৰেন্দ্ৰনাথ ডেকাৰ সোঁৱৰণী সভা অনুষ্ঠিত হৈ যায় 1 মে। আৰম্ভণিতে ডেকা প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে মহাসংঘৰ প্ৰাক্তন সভাপতি তথা তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্যিক তুলসী বৰদলৈয়ে। মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে পৌৰাহিত্য কৰা সভা নখোলা সাহিত্য চৰাৰ সভানেত্ৰী সাহিত্যিক অকণ দেৱীয়ে বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত এগৰাকী কবি শিশু সাহিত্যক ডেকাৰ সাধনা আৰু সৃষ্টিৰাজিৰ কথা গৌৰৱেৰে সোঁৱৰণ কৰে। সভাত ডিমৰীয়া পুবেৰণ সাহিত্য সভাৰ সম্পাদক হেমেন্দ্ৰ তহবিলদাৰ, জাগিৰৰ শাখা সাহিত্য সভাৰ সম্পাদক স্তুতি প্ৰসাদ বৰা, সাংবাদিক তুলসী মন্তা, সদৌ অসম খিলঞ্জীয়া নাট পৰিষদৰ সাধাৰণ সম্পাদক উজ্জ্বল নাথ, শিক্ষক ধৰ্মেশ্বৰ ইন্তি, সমাজকৰ্মী মুজামিল হক, সাংবাদিক মন্টু মেধি আদিয়ে ডেকাৰ কৰ্মৰাজি সোঁৱৰণ কৰে। সভাপতি মতিউৰ ৰহমানে কয় যে সুৰেন্দ্ৰনাথ ডেকাৰ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষা আৰু হেৰুৱা অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীসমূহক জাগ্ৰত কৰি শুদ্ধৰ পথেৰে যাবলৈ আহ্বান জনাইছিল। অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাৰ জৰিয়তে খিলঞ্জীয়া সুৰক্ষা সংগ্ৰাম শক্তিশালী কৰিবলৈ ডেকাই আপ্ৰাণ চেষ্টা কৰিছিল। সভাত প্ৰয়াত ডেকা পৰিয়ালৰ ক্ৰমে ডেকাৰ পত্নী বুলুবালা ডেকা, বোৱাৰী লিপি শইকীয়া ডেকা, ভাগিনীয়েক জয়ন্তী ডেকা আদিয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিশিষ্ট শিশু সাহিত্যিক সুৰেন্দ্ৰনাথ ডেকা ডাঙৰীয়া, তেখেত অসম সন্মিলিত মহাসংঘৰ প্ৰাক্তন সহকাৰী সচিব আৰু সাংগঠনিক সচিব আছিল। যোৱা 9 মাৰ্চত তেখেতে হঠাৎ আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতৰ স্মৃতিত আজি আমি অসম সন্মিলিত মহাসংঘৰ তৰফৰ পৰা এটা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ। অসম সন্মিলিত মহাসংঘৰ প্ৰাক্তন সভাপতি তথা তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জাগিৰোড মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক তথা জাগিৰোড মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ, সাহিত্যিক বুৰঞ্জীবিদ
তুলসী বৰদলৈ ডাঙৰীয়াক আনুষ্ঠানিকভাৱে আজিৰ এই শুৱনি সভা তথা অনুষ্ঠানৰ শুভাৰম্ভ কৰিবৰ কাৰণে সুৰেন্দ্ৰনাথ ডেকাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰি তথা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। যান্ত্ৰিকতাটো অনা হৈছে মানুহৰ মাজত যিটো সহানুভূতি দয়া মৰম থাকিব লাগে সেইবিলাক আজিকালি নাইকিয়া হৈছে মানুহ মাৰি পেলাই ৰজা হোৱাৰে ধাৰণা কৰি আছে আজিৰ পৰিস্থিতি গতিকে অকল মানুহে নহয় জীৱ জন্তুটো আছে পৃথিৱীত জীৱ জন্তুটো খাই বৈ খতমে কৰিছে জীৱ জন্তুটোৰো মৰণ আছে পাৰিপাৰ্শ্বিক যিটো কথা মহানগৰে এটা সুপ্ৰিম কোৰ্টত কেছ দি থৈ দিছে এনআৰচিৰ ইতিবৰ্ষ বেইমানিটো কৰি আছে সবেইটো জাজ ইত্যাদি এইবিলাকে খাব লাগে সকালাভ কৰিব লাগে সুবিধা কৰিব লাগে এইটো কাৰণে তাৰ ৰায়টো বিপৰীত আহে কিন্তু ইতিমধ্যে আকৌ মহানগৰে আকৌ এটা কেছ চেলেঞ্জ কৰিছে ইয়াৰ মানুহখিনি বাচিবৰ কাৰণে আমিতো নাবাচোৱে কিন্তু ঘটনাটো হ'ল জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন মানুহৰ সৃষ্টি হৈ থাকিব আৰু তেওঁলোকে ইয়াত থাকিব মানৱ জাতিটো তেনেকুৱা এইটো গোটেইটো এটা চেঞ্জ চিষ্টেম মোৰ ল'ৰাৰ পিছত মোৰ ল'ৰা ছোৱালী ইয়াত থাকিব আৰু তেওঁলোকৰ মৃত্যু হ'ব তাৰ বাকীবিলাক মানুহৰ ল'ৰা ছোৱালীবিলাকৰ কাম কাজ হ'ব গতিকে এই ধৰণৰ চিষ্টেমটোৱে পৃথিৱীখন মানৱ জাতিটোক বৰ্তাই ৰাখিছে বেছিদিন নাই মানৱ জাতিও ধ্বংস হৈ যাব তাৰ 100-200 বছৰৰ পিছত মানৱ জাতিও ধ্বংস হৈ যাব কাৰণ যিটো পৰিস্থিতি হৈ আছে আমাৰ পৃথিৱীত গতিকে ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি বিহিত ব্যৱস্থা কৰিব লাগিব অকণমান হৈছে এইটো ডাঙৰ কথা নহয় কাৰণ বেছিভাগ মানুহে ক'বই নোৱাৰে নাজানেই সুৰেন্দ্ৰনাথ ডেকাৰ কণ্ট্ৰিবিউশ্যন তেওঁৰ যিটো বৰঙণি মই কৰিছোঁ কাৰণ উজনি নামনিত গৈ মিটিং চিটিং কৰি পেলাই কোনো দৰকাৰ আছে নহয় মিটিং কৰাৰ চবেও খাই বৈ আছে আৰু খাই বৈ থাকিব পাৰে কিন্তু কৰিছোঁ মানুহে হাঁহিব পাৰে কিন্তু আজিৰ পৰিস্থিতিত এক গম পাব গতিকে সলনি হৈ আছে পৰিস্থিতিৰ সলনি হৈ আছে
গতিকে মই গভীৰ শ্ৰদ্ধাৰে আমাৰ সুৰেন্দ্ৰনাথ ডেকাৰ অন্তিম যাত্ৰাৰ মৃত্যুত আমি ব্যথিত। আমাৰ বহুত কাম ৰৈ গ'ল। তেখেতৰ এই কামবিলাক বাকী জেনেৰেশ্যনে কৰি যাব বুলি আশা ৰাখি মই মোৰ বক্তব্য ধন্যবাদ। মোৰো জীৱনৰ অভিজ্ঞতা সুদীৰ্ঘকাল মানে জেল জৰিমনা খাই এতিয়ালৈকে যুঁজি থাকোঁতেই জীৱনটো গৈছে। কোনোবাদিনা হয়তো পৃথিৱী এৰি যামগৈ, কিন্তু তিল কুমাই দেশ যিটো ন্যায়, যিটো সত্য, এই তাৰ পক্ষতেই থিয় দি আছোঁ আৰু সেই পক্ষত থিয় দি থাকিয়েই মৃত্যুবৰণ কৰিম। অকলে হ'ল, মোৰ লগত কোনো নাথাকিলেও। It is my determination to my beloved motherland. আমাৰ অসম সন্মিলিত মহাসংঘৰ সুৰেন্দ্ৰনাথ ডেকা তেখেত আছিল আমাৰ প্ৰাক্তন সহকাৰী সচিব তথা প্ৰাক্তন সাংগঠনিক সচিব। 2007 চনত মহাসংঘৰ জন্ম হৈছিল। এই জন্মৰ পৰাই তেওঁ আমাৰ এই মহাসংঘৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গৈ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক জাগৃত কৰিবৰ কাৰণে তেওঁ যথেষ্ট চেষ্টা কৰিছিল। গতিকে আমি আজি তেখেতক আমি হেৰুৱাই আমি যথেষ্ট মৰ্মাহত যে এজন কৰ্মযোগী ব্যক্তি, এজন সৎ আৰু নিষ্ঠাৱান ব্যক্তি, সঁচা অৰ্থত দেশ আৰু জাতিক ভাল পোৱা এজন ব্যক্তিক আমি হেৰুৱালোঁ। ই আমাৰ এটা ডাঙৰ ক্ষতি। স্কুলৰ ৰিটায়াৰমেণ্টৰ পিছতো তেওঁ এজন সফল ডেকাৰ দৰেই ঘূৰি ফুৰিছিল। তেওঁ নিজৰ যি তেওঁৰ বাগিচা, তাত তেওঁ বিভিন্ন প্ৰকাৰৰ খেতি কৰিছিল। তেওঁ কোনো সময়তে বহি থকা নাছিল। গতিকে এনেকুৱা এজন মানে কৰ্মযোগী ব্যক্তি বা এনেকুৱা এজন সৎ আৰু নিষ্ঠাৱান ব্যক্তিক হেৰুৱাই আমি যথেষ্ট মৰ্মাহত হৈছোঁ আৰু তেওঁৰ আজি এই স্মৃতিত আমি শ্ৰদ্ধা জনাই আত্মাৰ সদ্গতি কামনা কৰি আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে তেওঁ যি উদ্দেশ্যেৰে আমাৰ সৈতে কৰ্মত জড়িত হৈছিল, অসমৰ খিলঞ্জীয়াৰ হিত অধিকাৰ মৰ্যাদা ঘূৰোৱাৰ এই সংগ্ৰামখনত, সেই সংগ্ৰাম অব্যাহত আছে আৰু অব্যাহত থাকিব। আৰু তেখেতৰ যি মনৰ আশা নিশ্চয় অনাগত দিনত পূৰণ হ'ব আৰু আমি সেই প্ৰচেষ্টাই অব্যাহত ৰাখিম।